চুক্তি স্বাক্ষৰ কৰাৰ পিছত আজি প্ৰায় 10 মাহ পাৰ হৈ গ'ল আৰু 10 মাহৰ ভিতৰতে চুক্তিৰ কেইটামান দফা ইতিমধ্যে ৰূপায়ণ কৰা দেখা গৈছে আৰু সেয়ে আমি অতি সুখী হৈছোঁ যে অন্ততঃ চুক্তি ৰূপায়ণ কৰাৰ কেইমাহৰ পিছতে চুক্তি স্বাক্ষৰ কৰাৰ কেইমাহৰ পিছতে চুক্তি ৰূপায়ণ আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ 6টা দফাই ৰূপায়ণ হ'ল আৰু বাকী দফা আছে সেইখিনি ৰূপায়ণ কৰিবৰ কাৰণে আজি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ তেখেতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তেখেত যেহেতু ইতিমধ্যে কাম আৰম্ভ কৰিছে বাকীখিনি কাম তেখেতে যে কমপ্লিট কৰিব সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আমি সেইকাৰণে তেখেতক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ আমি বড়ো ৰাইজকো আজিৰ ইয়াৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ কিছুমান ৰাইজ কিছুমান দল সংগঠন অধৈৰ্য হৈ বিভিন্ন সময়ত বিভিন্ন বক্তব্য দাঙি ধৰিছে চুক্তি কৰা বহুত দিন হ'ল কিন্তু এতিয়ালৈকে ৰূপায়ণ হোৱা নাই। কিন্তু আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকে যাতে ধৈৰ্য ধৰে কাৰণ চুক্তি ৰূপায়ণৰ যিটো বিষয় সেইখিনি ইমান সহজ নহয় যিহেতু পলিটিকেল কিছুমান কিবা আছে তাত জটিলতা আছে সেইকাৰণে জটিলতা কিবা কৰোঁতে কিছু সময় লাগিব কিন্তু তথাপিও ইতিমধ্যে আৰম্ভ হ'ল আৰু ই নিজৰ গতিত আগবাঢ়িব আৰু আমি আশা কৰোঁ অতি সোনকালে ইয়াৰ সম্পূৰ্ণ ৰূপায়ণ হ'ব আৰু এই চুক্তিখিনি ৰূপায়ণ কৰাৰ পিছত গোটেই বিটিআৰ অঞ্চলৰ যিখিনি জাতি জনগোষ্ঠী আছে সকলোৰ কাৰণে এটা উন্নয়নৰ পথ মুকলি হ'ব। যিহেতু আমাৰ ইয়াত শিক্ষানুষ্ঠান আহিছে অৰ্থনৈতিক কিছু কাঠামোৰ তৈয়াৰ কৰাৰ ব্যৱস্থাখিনি আহিছে আৰু এইখিনি যদি আমি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পাৰোঁ তেতিয়াহ'লে অন্ততঃ বিটিআৰ অঞ্চলত বসবাস কৰা আটাই জাতি জনগোষ্ঠী সম অধিকাৰ সমমৰ্যাদালৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব আৰু তেনেকুৱা সুবিধা হোৱাৰ জৰিয়তে আমি বিটিআৰ অঞ্চল এটা উন্নত অঞ্চল হিচাপে এটা শান্তিপূৰ্ণ অঞ্চল হিচাপে এটা প্ৰগতিশীল অঞ্চল হিচাপে আমি পৰিগণিত হ'ম আৰু সেইটো কৰিবৰ কাৰণে আমি এই কাৰ্যত যাতে সকলো জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে সহযোগ কৰে তাক আহ্বান জনাইছোঁ। আজিৰ দিনত আৰু তেখেতসকলে PIL দিলে গভৰ্ণৰ শাসনৰ বিৰুদ্ধে কি ক'ব দাদা? যিটো গভৰ্ণৰ শাসন যোৱা এপ্ৰিল মাহত দিয়া হৈছে সেইটো আচলতে সাংবিধানিকভাৱে গ্ৰহণযোগ্য হয় আৰু আজি যিসকল গভৰ্ণৰ শাসনৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত এপিল কৰিছে তেওঁবিলাক হয়তো কনষ্টিটিউশ্যনৰ বিষয়ে সম্পূৰ্ণ নাজানে কনষ্টিটিউশ্যন সম্পৰ্কে অজ্ঞ আৰু সেইকাৰণে তেওঁলোকে যিখিনি কাম কৰিছে সেইটো তেওঁলোকে যিসকলে কৰিছে তেওঁলোকে উচিত বুলি ভাবিলে কিন্তু আমি কনষ্টিটিউশ্যনৰ তৰফৰ পৰা যদি দৃষ্টি ৰাখি কাম কৰোঁ তেতিয়াহ'লে সেইটো সম্পূৰ্ণ ভুল আৰু সেইকাৰণে আমি তেখেতসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে সংবিধানৰ পৰিপন্থী কাম যাতে নকৰে অন্ততঃ সংবিধানক নিজৰ পথত গৈ কাম কৰাৰ এটা সুবিধা দিয়ক আৰু অন্ততঃ 27 অক্টোবৰলৈকে যিহেতু আমাৰ কিবা গভৰ্ণৰ শাসন আছে সেইখিনি শেষ হোৱাৰ পিছত যদি কিবা এটা পৰিস্থিতি হয়তো বেলেগ কথা কিন্তু এতিয়া যিহেতু গভৰ্ণৰ যিটো চলি আছে সেইটো সাংবিধানিকভাৱে গ্ৰহণযোগ্য আৰু উচিত আৰু তাৰ বিৰুদ্ধে যদি তেওঁলোকে যিটো সুপ্ৰিম কোৰ্টত এপিল কৰিছে এইটো আচলতে ভুল সেইকাৰণে তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি লোৱাটো উচিত বুলি মই ভাবোঁ। থেংক ইউ। ৰঞ্জন দৈমাৰী গ্ৰুপৰ হৈ আমাৰ সদস্যকেইটা লগত লৈ আমি আজি হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ ধৰিছিলোঁ। আমি ইয়াত কেইটামান মানে আমাৰ নিজৰ ফালৰ পৰা আমি কেইটামান পইণ্ট দাঙি ধৰিছোঁ যে NDAB সদস্যবিলাকৰ যিমান কেছ আছে এইটো উইথড্ৰল ব্যৱস্থাটো কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ আৰু তেওঁ সঁহাৰি দিছে এইটো সোনকালে হৈ যাব বুলি আৰু বাকী ৰিহেবিলিটেশ্যন আৰু স্পেচিয়েল ৰিক্ৰুটমেণ্ট এইবিলাক যাতে সোনকালে হয় এইটো অনুৰোধ কৰি আমি তেওঁক মানে আমি অনুৰোধ জনাইছোঁ আৰু তেওঁটো সঁহাৰি দিছে আমি এইটোৱে আলোচনা কৰিছোঁ।